নমস্কাৰ সনি ব্লগছ 24 আপোনালোক স্বাগতম জনাইছোঁ আৰু মই আছোঁ আজি খালপাৰত দেখিছেনে খালপাৰত আছোঁ আৰু মই কিয় আহিছোঁ খালপাৰত আৰু মই এটা বস্তু আনিছোঁ যে মাইক্ৰফোন মানে ভইচটো ভাল হোৱাৰ কাৰণে যেটো নইজ ভইচবিলাক এটোত ভাল হ'ব আৰু যাতে মোবাইলৰ ভইচটো আৰু ইটোৰ ভইচটো কেনেকুৱা হয় মই এতিয়া চেক কৰিম আৰু আনবক্সিং কৰিম আপোনালোকে চাই লওক এতিয়া আমি আনবক্সিং কৰি কিনে ইয়াৰ ভইচটো আমি চাই লওঁ আৰু ইয়াতে ভিতৰত কি আছে চাই লওঁ আপোনাৰ ইয়াতে আছে এডাল ডাটা কেবল ইয়াৰ ভিতৰত এডাল ডাটা কেবল আছে আপোনাৰ ডাটা কেবল মানে এটো চাৰ্জ দিয়াৰ কাৰণে মই দেখুৱাই আছো অলপ দেখুৱাত অসুবিধা হৈছে যেটো অকলে এডাল ডাটা কেবল আছে আপোনাৰ আৰু আপোনাৰ টাইপ চি এটা পিন আছে আপোনাৰ যেটো মোবাইলত সোমাই দি কিনে আপোনাৰ ভইচটো ৰেকৰ্ডিং কৰিব পাৰিব আৰু এটো আপোনাৰ মাইক এটো এটা মাইক আৰু এটো এটা আপোনাৰ মাইক আৰু ইয়াতে আপোনাৰ আইফোনত সোমোৱাৰ কাৰণে এটো আইফোনত সোমাবৰ কাৰণে আছে এটো আইফোনত সোমাব লাগিব নেক্সট এটো আইফোনৰ আমাৰ যেটো আইফোন নাই এটো স্মাৰ্টফোনত আমি ব্যৱহাৰ কৰিম এটো এন্ড্ৰইড ফোনত টাইপ সি হয়তো টাইপ সি সোমাই কিনে আমি ভইচটো চেক কৰি চাও নে কি কয় আপুনি খালি এটো সোমাই কিনে ওটিজি আপুনি অন কৰিব লাগিব আৰু এটো সুইচ এনেকে অন কৰিব লাগিব জাস্ট দাবাই দিলে হ'ল আপোনাৰ এটা আপোনাৰ গ্ৰীন লাইট অনলি জ্বলি যাব আৰু গাইস আপোনালোকে দেখিছে এটো আপোনাৰ অন হৈ গৈছে এতিয়া মই ইয়াতে ক্লিপটো লগাই দিম গাইস ইয়াতে লগোৱা হৈ গ'ল এতিয়া ভইচটো কেনেকুৱা আহিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভইচটো নিশ্চয় ভালে হ'ব লাগে যেহেতু মই এটো ইউজ কৰিছো আৰু তাৰ আগৰখিনি আছিল মোৰ মোবাইলৰ ভইচ ৰেকৰ্ডিং আৰু এটো আপোনাৰ ইয়াতে লগাই কিনে এনেকে ধুনিয়াকে আপোনালোকে ব্লগিং কৰিব পাৰে যিকোনো ভিডিও কৰিব পাৰে আৰু মই আছো এতিয়া খাল ওপৰত দেখিছে এটো আমাৰ খাল আৰু ইফালে আমাৰ কঠিয়া আছে আৰু ইফালে কুত্তা গিটা এটা বাঢ়ি আছে কুকুৰ গিটা ইফালে